অসমৰ যিখন চৰকাৰ আছে বিজেপি আৰু মিত্ৰজোঁট চৰকাৰৰ তাত আমি এজিপি অসুবিধা আছোঁ। তথাপিতো আমি এই দলটো যেতিয়া জন্ম হৈছিল 855 জন শ্বহীদৰ বিনিময়ত জন্ম হৈছিল আৰু সেইকাৰণে আৰু বিগত কালছোৱাত এই দলটো জন্ম হোৱাৰ মূল কাৰণটো হ'ল আন্দোলন। ত্যাগৰ পৰা আন্দোলন কৰি মেলি আমাৰ এই দলটো গঠন হৈছিলে। এতিয়া এনেকুৱা দেখিছোঁ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ লগত মিতিৰালি কৰি আমাৰ কিছুমান নেতাই আমাৰ প্ৰধানকৈ মানে আমাৰ অসম গণ পৰিষদৰ যিজন মানে সভাপতি হয়, সভাপতিয়ে এতিয়া এইকেইদিন প্ৰতিটো চেনেলত আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। যিহেতু তেওঁ নাজানে, আচলতে পাহৰি গৈছে এই দলটোত যে 855 জন শ্বহীদৰ বিনিময়ত জন্ম হোৱা দল। সেইকাৰণে আমি ইতিমধ্যে তেজপুৰত হওক বা আমি শদিয়াত হওক বা গোটেই অসমতে এই কেবৰ বিৰোধিতা কৰিছোঁ। লাগে আৰু কোনোবা হ'লেও আমি কোনো কাৰণত আমি তৃণমূল কৰ্মীসকলে আমি কেব নেমানো। এতিয়া মই আছোঁ মানে অসম গণ পৰিষদ কাকপথাৰ আঞ্চলিক মই সভাপতি। এতিয়া সভাপতি হিচাপে আমি যি কৰিম, আমাৰ নেতৃত্বই যিটো ক'ব সেইটো আমি নুশুনো আৰু আমি সদায় প্ৰতিবাদ কৰি যাম। আমি ৰাইজৰ লগত আছোঁ, আমি ৰাইজৰ লগত থাকিম। আমি কৈছোঁ যে তেওঁলোকক এতিয়া সন্মতি দিয়ক। তেওঁলোকে আচলতে আগত নাটক কৰিছে। কেশৱ মহন্ত, অতুল বৰা আৰু ফণীভূষণ বসুমতাৰীয়ে কান্দি কান্দি অহা দেখিছিলোঁ আৰু তেওঁলোকে আচলতে পাহৰি যোৱা উচিত নহয়। এই চৰকাৰখন 5 বছৰে আছে, কিন্তু তেওঁলোকে ভৱিষ্যতৰ ৰাইজৰ লগত থাকিব লাগিব, যাতে ভৱিষ্যতৰ দিনলৈকে তেওঁলোকে কলংক নানে। এতিয়াও আমি ভাবিছোঁ তেওঁলোকৰ সন্মতি দিয়ক। তেওঁলোকে এই দলৰ পৰা যিটো দলে অসমীয়া জাতিটোক ধ্বংস কৰিবলৈ গৈ আছে, যিটো দলে অসমীয়া ভাষা সংস্কৃতি ধ্বংস কৰিবলৈ গৈ আছে, তেওঁ গাদীৰ স্বাৰ্থত এৰিবৰ কাৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা আমি অনুৰোধ জনাইছোঁ।